নমস্কাৰ, মই দীপ্ৰঞ্জিত আৰু মই ইউটিউব চেনেলটো আপোনাক স্বাগতম জনালোঁ। আজি এটা নতুন ভিডিঅ' লৈছোঁ। কোনো প্ৰফেশ্যনেল নহয়, মাত্ৰ মোৰ কলবাৰীখন দেখুৱাম। মানে কলবাৰীত বহুত কলৰ থোক পৰিছে আৰু লগতে মই অলপ দিনৰ আগতে ভিডিঅ' এটা দিছিলোঁ আপোনাক কলৰ নহয় তামোল পুলি পচাইছোঁ যে এই ঠাইটোত। আজি দেখুৱাম তামোল পুলি মোৰ যি পচাইছিলোঁ সেইটো ইয়াত গজালি মেলিছে একদম মানে ধুনীয়াকৈ, বেয়া হোৱা নাই। জনাই নজনাই ক্লিক কৰিছিলোঁ প্ৰচেছটো, ঠিকে আছে। আৰু লগতে মই যিকেইজোপা পাণ ৰোৱা দেখিছিলোঁ ভিডিঅ' বনাইছিলোঁ, পাণ কেইজোপা মানে জীয়াই উঠিছে। আৰু খেতিয়ক মানুহ অলপ সৰু সুৰা কিবা কাম কৰোঁ বা তাৰ ওপৰঞ্চি মই অলপ খেতিও কৰোঁ, ঘৰত মাটি আছে যেতিয়া। তো এটা নতুন সৃষ্টি, নতুন যিটো খেতি কৰিব আপুনি, খেতি কৰি মানে খোৱাৰ মজাই বেলেগ। তো খেতি কৰিব লাগে আমি সকলোৱে পাৰিলে, আৰু যদি সময় হয়, সময় নহ'লেতো নাই, আৰু মাটিও থাকিব লাগিব, তেতিয়াই কৰা হয়। আগতে কৰা আছে মই আজি 3-4 বছৰ হৈছে আকৌ খেতি কৰিছিলোঁ। চাওক, মই দেখুৱাম এতিয়া। এই দেখিছে তামোল পুলিটো মই গুটি দিছিলোঁ যে, তামোল এয়া ওলাইছে। এটা চাওক, এয়া ওলাইছে। পাণ দিছিলোঁ মই, তামোল দিছিলোঁ পাণ ৰুই দি পাইছিলোঁ আপোনালোকে। পাণটো জীয়াই উঠিছে। এই প্লাষ্টিকটো আঁতৰাই দিম, প্লাষ্টিক একদম বেয়া খেতি বাতিৰ কাৰণে। হ'লে ভাল লাগে। মোৰ ফল খেতি সময় সুবিধা হ'লে কৰিব লাগিব, কাৰণ আমি খেতি কৰিলেহে, খেতি কৰি ওলাই দিলেহে টাউনৰ ৰাইজে মানে খাবলৈ পাব তাৰমানে, খাবলৈ পাৰিব। কাৰণ খেতি নকৰিলে ফল বা যিকোনো ফল লাগিছে মোৰ বাৰীত, দেখিছে ফল লাগিছে। ফল লাগিছে নে পুৰা সম্পূৰ্ণ মানে কলৰ থোকে থোক পৰিছে। মানে এইটো সৰু পৰিছে, এইটো ভাল লাগিছে। তামোল পুলি ৰুইছে তলে তলে, কলো হৈ থাকিব আৰু তামোলো হৈ থাকিব। এইটো হ'ল এডাল লাখুটি দি আপোনাৰ, এডাল দাণ্ডা দি আপোনাৰ এইটো ঠেকা দিব লাগে, নহ'লে কি হয় কলৰ ৱেটটো বেছি হৈ গ'লে এইটো ভাঙি পৰি যায়গৈ। গছজোপা ওখ আছে যে, এইটো অমৃত সাগৰ বুলি কোৱা হয় এই গছ, এই কলটো। আমি ইয়াৰ পৰা বেপাৰীক বা বেপাৰী আহি লৈ যায়, সিহঁতে পকাই মেলি আকৌ দোকানত বেচে, তেতিয়াহে টাউনৰ চহৰৰ মানুহে আকৌ কিনি খাব পাৰে। এইটো গছজোপা বাগৰি গ'লে এইটো মানে বেমাৰ এটা হয় কলটো। ইয়াত মানে কি হয় আপোনাৰ, এই এটা কেঁচু বুলি এটা বস্তু আছে, কেঁচু। এই কেঁচুটোৱে খাই দিয়ে, তেতিয়া মানে এই আধাতে মানে ভাঙি যায়গৈ কলটো। সেইটো মানে বহুত খেতিয়কৰ কাৰণে বহুত লছ হয়।
গছে কমতো 150-200 টকা লছ আছে কিবা ইমান ডাঙৰ কলপুলিটো ভালকৈ থোক কৰাৰ পিছত হৈ যায় বহুত লছ হয়। এইজোপা মোৰ বাৰীত আছে, এইজোপা আছে, এইজোপা আমলখি লাগি আছে আছো। এই আছে পাণ মেৰি খাইছিলোঁ মই, এই পাণ হৈছে পাণ ডাঙৰ হৈ আছে, চাফা কৰিব লাগিব। ধুনীয়া পাণ বছৰ খাব পাৰিম। আপোনাৰ যত্ন বুজি ল'ব লাগে। এতিয়া বাৰিষাৰ সময় হোৱাৰ কাৰণে কি হ'ল, মোৰ ইয়াত মানে বহুত জংঘল বহুত উঠে আমাৰ চাইডে। এই মেডিচিন মাৰিছোঁ জংঘল মৰা, মানে জংঘল মৰা বন মৰা ঔষধ মাৰি দিছোঁ। আৰু আপোনাৰ ধান খেতি কৰিলে আপোনাৰ ইয়াৰ পাতত আপোনাৰ প্ৰফেক্স মাৰিব লাগে, যে পোক চোক কলা কৰা টিকটিকি দাগ পৰি যিটো বেমাৰ লক্ষণবোৰ মানে আপোনাৰ মেডিচিন মাৰিয়ে থাকিব লাগে পাতত। আৰু তলত আপোনাৰ সাৰ হিচাপত DOP আৰু লগতে গোবৰ সাৰ এইবিলাক মই ব্যৱহাৰ কৰোঁ, মিক্স কৰি পেলাই। আৰু ডাইৰেক্টলি বেছি সাৰ নিদিওঁ, ইউৰিয়াটো একেবাৰে ব্যৱহাৰ নকৰোঁ। ইউৰিয়াটো মানে আপোনাৰ মাটিটো বেয়া কৰি দিয়ে, ইউৰিয়াটো মই ব্যৱহাৰ নকৰোঁ। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। যোৱা মাহত কি ৰুইছিলোঁ, মানে পাণ আৰু তামোল যিটো পচাইছিলোঁ যে হ'ল, সেইটো দেখাইছিলোঁ আপোনালোকক, দেখুৱালৈ ভিডিঅ'টো। ছাকচেছ হৈছোঁ তাৰমানে, আৰু ভাল লাগে এনেকৈ খেতি কৰি। ইমান ডাঙৰ খেতি নহয় আৰু ঘৰতে কৰোঁ অলপ চলপ।